দিনে পোহৰে আহি যদি ঘৰ দুৱাৰ জ্বলালিহেঁতেন তেতিয়া লাগিলেহেঁতেন মতা পুৰুষ যেন যা যোনে জ্বলাইছ এই কাণ্ডটো যোনে কৰিছ দিনে পোহৰে নকৰিলি কেলে কিয় ৰাতি 2টা বজাত আহি মোৰ ঘৰটো পেনে জ্বলাবলৈ আহিলি হা ইমান ভয় লাগে নে ইমান মোৰ কাৰণে শত্ৰু নে মইতো কাৰো খোৱা ভাতত মই বিধ হলা নাই কাকো এদিন মই বেয়াকৈ গালি পোৱা নাই হয় মই কংগ্ৰেছ বিজেপি বুলি ভিডিঅ' বনাও মই নিজক লৈহে মই ভিডিঅ' বনাও মইতো কাকো লৈ সেইখন ভিডিঅ' বনাই এটা চৰকাৰৰ ফালৰ পৰা আগৰে সেইটো এটা নিয়মে যে ভিডিঅ' বনোৱা মানে এটা পক্ষৰ মাজত যুঁজা সেইমতে মই যুঁজিলো বুলিয়ে মোক ঘৰ দুৱাৰ জ্বলাই দিব লাগে নে মোৰ ল'ৰা ছোৱালীয়ে সতি 5টা কুকুৰটো সতি 6টা মানুহ জ্বলাই দিবলৈ আহিছিলি ন আজি যদি ৰাস্তাই যোৱা মানুহ ৰাতি 2টা বজাত যদি চিঞৰ বাখৰ নলগালেহেঁতেন বা আমি বাৰু মানুহ হৈ থাকিলোহেঁতেন নে মানুহ নে তহঁতি দানৱ তহঁতক ভগৱানে চাবনে নাচায় তহঁতি মানুহে দেখাকে কৰিব লাগিছিলে কিয় ৰাতি আহি মোৰ ঘৰ জ্বলাব লাগিছিলে ইমান শত্ৰু নে আৰু সকলোকে জনাবলৈ বিচাৰো মোক যদি মাৰিবলৈ বিচাৰে এই বিজেপি গুণ্ডাগিৰিয়েহে যদি মোক কোনোবা এদিন এনেকৈ বাটে পথে কৰবাত মোৰ ল'ৰা ছোৱালী কেনেকৈ মাৰিব আৰু কোনেও নামাৰে আজি ইমান দিনে মোৰ ঘৰত এনেকুৱা এটা কাণ্ড নহলে এই চৰকাৰখন আহিলত মোৰ আজি ৰাতি 12টা বজাত দোকান জ্বলাই দিছে মোৰ দোকান জ্বলাই দিছে আমি যদি আজি মানুহ 5টা মৰি গলোহেঁতেন কি কৰিলেহেঁতেন কোনেওতো খোৱা নাই কোনোবাই খুৱাইছে নেকি চৰকাৰৰ সেয়া নিয়ম নেকি ৰাতি ঘৰ জ্বলাই দিয়া চৰকাৰে অধিক দিছে নেকি এনেকে ৰাতি ঘৰ জ্বলোৱা চৰকাৰ আহিলে বুলিয়ে যে বেলেগ চৰকাৰ এজনী মানুহৰ ঘৰ জ্বলাই দিব বুলি কোনে অধিকাৰ দিছিলে কি আমাক কংগ্ৰেছৰ মানুহ জীয়াই থকা অধিকাৰ নাই নি কংগ্ৰেছৰ প্ৰতি যোৱা মানুহক এনেকৈ জ্বলাব নেকি ঘৰ দুৱাৰ